নমস্কাৰ বন্ধুসকল, আজি ওলাইছোঁ লিগাঙলৈ। আৰু লিগাঙত আজি কি দেখা পাওঁ নাজানো আৰু, কিন্তু ওলাইছোঁ লিগাঙত গৈ আপোনালোকক দেখুৱাম। যিবোৰ দেখা পাওঁ বাৰু আপোনালোকে চাবলৈ পাব। এতিয়া বাই, লিগাঙত গৈ দেখুৱাই আছোঁ কি দেখিবলৈ পাওঁ। আছোঁ আমি লিগাং পাবহি আছোঁহি। আলিয়া লিগাং এইফালে চলি আছে, আমি আহি আছোঁ লিগাঙৰ বাবে। হয়, আৰু আমাৰ লগত আছে বিজিত আৰু কেমেৰামেন বুলি ক'ব পাৰি। তাৰপিছত আৰু আমাৰ লগত আৰু এজন আহিছে, পাছত আহি আছে এইজন দেখি আছে আমি। তাৰপিছতে আমি আৰু 100 মিটাৰমান পালেই, 100 মিটাৰমান গ'লে আমি পাই যামগৈ। আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যিমান দূৰ পাৰোঁ। এতিয়া আমাৰ ভিৰ, আমি 3জন আহি আছোঁ লিগাঙৰ বাবে, লিগাং চাবৰ কাৰণে। আমি লিগাং পাইছোঁহি আৰু এয়া চলি আছে লিগাঙৰ সমূহ কাৰ্যসূচী। ইয়াত তাত বনোৱা সিজা লাগি আছে। ৰাইজে খাবৰ বাবে তেওঁলোকে ভাত বনাই আছে। আমাৰ বহি আছে গাঁৱৰ ৰাইজ। এয়া তেওঁলোকে মাংস বনাই আছে। এয়া আমি আহি আছোঁ, চাংঘৰলৈ উঠি আহিছোঁ। আমাৰ আপোনালোকে দেখি আছে মাংস পুৰি আছে, দেখিছে নহয়? Misi kalian dikasih apa kalian natura dalam proses berkumpulnya kahar saja. Saya boleh apa pasal-pasal apa? Ini salah apa soal bukan yang berlaku tak perlu.
এই নিয়মটোৰ বিষয়ে মই তেওঁলোকৰ পৰা জানিব বিচাৰিছোঁ। কওকচোন আপোনালোকৰ নিয়মটো কেনেদৰে কৰা হয়, কি কৰা হয়? মিচিং মানুহৰ আলিয়াই আৰম্ভ কৰে। হাল বাই পেলাই এই মৈটোৱে এনেকৈ মোহাৰি দি পেলাই আকৌ ধান নিচিব আৰু এইফালে ধান নিচি এয়া হালু নিচে যে কাকালু ৰুইছে আমাৰ চাকি শেষত জ্বলাইছে। আমাৰ দৌৰি পৰ্ব বুলি কয়। আমাৰ দৌৰি পৰ্ব চিঞাই দিয়ে চিঞাই দি পেলাই সেই আমাৰ অসমীয়াত যেনিবা সূৰ্য চন্দ্ৰ আমাৰ দুৱানত যেনিবা দৌৰি পৰ্ব হয়, তেওঁলোকৰ দুৱাৰত সূৰ্য চন্দ্ৰটো হৈছে দৈপল। হয় আজি লিগাং হৈ আছে। হয় গতিকে ইয়াত সকলো আমি সমবেত হোৱা পৰিলক্ষিত হৈছে। হয় গতিকে আমি জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমি মিচিং ডুমাৰ আৰু নিবু গালুক লৈ পিনি আৰু আমাৰ যিসকলে গাভৰুসকলে হয় মচাঙেকে পিন্ধি পিনি ইয়াত আমি ফূৰ্তি ফাৰ্তা কৰি আছোঁ। হয় আৰু আপোনালোকৰ এতিয়া যি নৃত্য চলি আছে, ইয়াৰ পাছৰ আপোনালোকৰ কাৰ্যসূচী কি আছে? আমাৰ এতিয়া বৰ্তমান প্ৰথম অৱস্থাত আমাৰ হেৰি শ্বহীদ তৰ্পণ হৈছিলে। শ্বহীদ তৰ্পণৰ পিছতে আমাৰ পতাকা উত্তোলন হৈছিলে। হয় পতাকা উত্তোলনৰ পিছত আমাৰ এই নিগম বৰুৱা যিটো নিগম আৰু মিউম সেইটো আদৰি আনি পিনি আমি তাৰ নেক্সট পৰ্বটো হৈছে আমি ধান সিঁচা পৰ্বটো কৰিছিলোঁ। ধান সিঁচা পৰ্ব কৰাৰ পিছত এতিয়া বৰ্তমান আমি গুমডাক নৃত্য যিটো মাকচং চৌমান বুলি কয়, মাকচং চৌমান কৰা হৈ আছে বৰ্তমান। ইয়াৰ পিছতে ধেমালি কৰাৰ পিছতে ৰং ৰহস্য ধেমালি কৰাৰ পিছতে আমাৰ খোৱা বোৱাৰ এটা আয়োজন কৰা হৈছে। সেই খোৱা বোৱাটো সকলোকে আমি আদৰেৰে নিমন্ত্ৰণ কৰিছোঁ, আদৰেৰে অনুৰোধ জনাইছোঁ যাতে সকলোৱে আহি পিনি ইয়াত আহাৰ গ্ৰহণ কৰিব পাৰে। আপোনালোকৰ যিটো আহাৰ আপোনালোকে প্ৰস্তুত কৰিছে সেই আহাৰত কি উলিয়াইছে? ইয়াত আহাৰত আমাৰ বিশেষকৈ এটা বিশেষত্ব আছে যে আলি আই লৃগাঙত আমাৰ মাটিমাহ আৰু গাহৰি মাংস, মাটিমাহ আৰু গাহৰি মাংস বনোৱা হয়। গতিকে আৰু পৰ আপং বুলি কয়, সেই পৰ আপংটো আমাৰ বিশেষত্ব আছে। এই পৰ আপংটো আমি খাওঁ আৰু গতিকে এই গাহৰি মাংস আৰু মাটিমাহৰ লগত আঞ্জা বনোৱা হৈছে। গতিকে সকলো ৰাইজকে আমি আদৰেৰে আমি অনুৰোধ জনাইছোঁ যাতে সকলোৱে আহি পিনি আহাৰখিনি গ্ৰহণ কৰে। আপোনালোকৰ এই খোৱা বোৱা হোৱাৰ পিছত যি আপোনালোকৰ কাৰ্যসূচী ইমানতে সমাপ্ত কৰিবনে আৰু কাৰ্যসূচী আছে আপোনালোকৰ? নাই খোৱা বোৱাৰ পিছত আমাৰ কাৰ্যসূচী সমাপ্ত নহয়। খোৱা বোৱাৰ পিছত আমাৰ পুনৰ আমাৰ নিগম বৰুৱাক পুনৰ তেখেতক আকৌ আদৰি নি পিনি তেখেতক বিদায় দিবগৈ লাগিব। বিদায় দি পিনি আকৌ ইয়াত আহি আমি গুমডাক নৃত্য চমান কৰি পিনি প্ৰায় অন্ততঃ গধূলি 8টামান বজাতহে আমাৰ এইটো অনুষ্ঠানটো সমাপ্ত হ'ব। ইয়াত আমাৰ সাংস্কৃতিক সন্ধিয়া ৰখা নাই। Punta punana punta